হেল্ল' বন্ধু-বান্ধৱীসকল, আপোনালোকক স্বাগতম আৰু এটা নতুন ভিডিঅ' লৈ। বন্ধু-বান্ধৱীসকল, ভাৰতীয় ডাক বিভাগত টোটেল 21,413টা GDSৰ পদ মুকলি হৈছে। GDS অৰ্থাৎ গ্ৰামীণ ডাক সেৱকৰ পদ মুকলি হৈছে। এই পদসমূহৰ বাবে অল ইণ্ডিয়া কেণ্ডিডেটে এপ্লাই কৰিব পাৰে। এই পদসমূহৰ অনলাইন এপ্লাই ইতিমধ্যে ষ্টাৰ্ট হৈ গৈছে। এই পদসমূহত এপ্লাই কৰাৰ বাবে আপোনালোকে HSLC পাছ অৰ্থাৎ মেট্ৰিক পাছ কৰিব লাগিব। এই পদসমূহত এপ্লাই কৰাৰ বাবে জেনেৰেল কেণ্ডিডেটসকলে 100 ৰুপিজ এপ্লিকেশ্যন ফিজ দিব লাগিব আৰু বাকী ৰিজাৰ্ভ কেটেগৰীৰ কেণ্ডিডেটসকলে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। বন্ধু-বান্ধৱীসকল, ইয়াত আপোনালোকে দুই ধৰণৰ পোষ্ট দেখা পাব। এটা হৈছে BPM আৰু আনটো হৈছে ABPM অথবা গ্ৰামীণ ডাক সেৱক। BPM অৰ্থাৎ ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ। ইয়াত BPMৰ পদত আপোনালোকে 12 পৰা 29,000 টকা পৰ্যন্ত চেলেৰি পাই যাব আৰু GDSৰ পদত আপোনালোকে 10 পৰা 24,000 টকালৈকে চেলেৰি পাই যাব। এই পদসমূহত এপ্লাই কৰাৰ বাবে আপোনালোকৰ বয়স 18 বছৰৰ ওপৰত হ'ব লাগিব আৰু 40 বছৰৰ তলত হ'ব লাগিব। তদুপৰি কেটেগৰী ৱাইজ আপোনালোকে এজ ৰিলেক্সেশ্যনো পাই যাব। বন্ধু-বান্ধৱীসকল, এতিয়া কথা পাতোঁ যে ইয়াত আপোনালোকৰ চিলেকশ্যনটো কেনেধৰণে হ'ব। তো ইয়াত আপোনালোকৰ মেট্ৰিকৰ পাৰ্চেণ্টেজ অনুযায়ী আপোনালোকৰ চিলেকশ্যন হ'ব। ইয়াত আপোনালোকৰ মেট্ৰিকৰ পাৰ্চেণ্টেজ অনুযায়ী 1খন 2খনকৈ 3খন মেৰিট লিষ্ট ওলাব। তো মেৰিট বেচিছত আপোনালোকৰ চিলেকশ্যন হ'ব। বন্ধু-বান্ধৱীসকল, এইটো কোনো ধৰণৰ ফেক ভিডিঅ' বা ফেক ইনফৰমেশ্যন নহয়। ইয়াৰ অফিচিয়েল ন'টিফিকেশ্যনখন মই মোৰ ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে নিজে চাই ল'ব পাৰিব। বন্ধু-বান্ধৱীসকল, এতিয়া কথা পাতোঁ যে আপোনালোকে ইয়াৰ বাবে অনলাইন আবেদন কেনেদৰে কৰিব। তো ইয়াৰ অনলাইন আবেদনৰ বাবে আপোনালোকে কোনো ধৰণৰ কম্পিউটাৰ শ্বপ বা DTA শ্বপত যাব নালাগে। আপোনালোকে নিজৰ মোবাইলেৰে ঘৰতে বহি এপ্লাইটো কৰিব পাৰিব। তো অনলাইন এপ্লাইৰ বাবে আপোনালোকে আপোনালোকৰ মোবাইলত যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব আৰু তাত চাৰ্চ কৰিব GDS। চাৰ্চ কৰাৰ পিছত আপোনালোকে প্ৰথম ৱেবছাইটটোত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ খোল খাব। ইয়াত আপোনালোকৰ ফাৰ্ষ্ট ষ্টেজত ৰেজিষ্ট্ৰেশ্যন, ছেকেণ্ড ষ্টেজত আপোনালোকৰ অনলাইন এপ্লাই আৰু থাৰ্ড ষ্টেজত ফিজ পে'মেণ্ট কৰি ছাবমিট কৰাৰ পিছতে আপোনালোকৰ কাম সম্পূৰ্ণ হৈ যাব। বন্ধু-বান্ধৱীসকল, যদি আপোনালোকে অনলাইন এপ্লাইত কিবা অসুবিধা পাইছে তেনেহ'লে মোক কমেণ্টত জনাব। মই নেক্সট ভিডিঅ'ত A to Z প্ৰচেছ আপোনালোকক দেখুৱাই দিম। বন্ধু-বান্ধৱীসকল, এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বোৰ পাই থাকিবলৈ ভিডিঅ'টো এটা লাইক কৰি দিয়ক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক।